হেল্ল' গাইজ, নমস্কাৰ, আসসালামু আলাইকুম। মই আজি মাছৰ জোল বনাম মছন্দৰী পাতৰ সৈতে। এয়া মই মছন্দৰী পাত লৈছোঁ আৰু পিঁয়াজ, আদা, নহৰু আৰু 2টা জলকীয়া লৈছোঁ। মই কেনেকৈ বনাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া মই কেৰাহী গৰম হ'বলৈ দিছোঁ। এতিয়া মই অলপ তেল দিম। আপোনালোকে যিমানখিনি ভাল পায় সিমানখিনি তেল ইউজ কৰিব। মই ইয়াতে অকণমান কম তেল ইউজ কৰিছোঁ, ইমান তেল খোৱাও যিহেতু ভাল নহয়। আগতে খাইছিলোঁ বাৰু, এতিয়া মই খোৱাই নাই বহুত দিনৰ পৰা। কমকৈ তেল ইউজ কৰোঁ। এতিয়া তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত পিঁয়াজ দিম, কাটি থোৱা পিঁয়াজখিনি ইয়াত দিয়াৰ পাছত ভালদৰে পিঁয়াজখিনি ভাজি ল'ম। অলপ পিঁয়াজখিনি যেতিয়া ৰং হ'ব তেতিয়াহে বেলেগ মছলা ইউজ কৰিম। আদা, নহৰু, পেষ্টখিনি দি দিম। এতিয়া মই অকণমান গোটা জিৰা দিলোঁ ইয়াত। ইয়াত মই এতিয়া কাটি থোৱা 2টা কেঁচা জলকীয়া দিম। কেঁচা জলকীয়া 2টা দিলোঁ। এটা তেজপাত দিলোঁ। বহুতে মছন্দৰী পাতৰ কথা নাজানে, কয় যে খায় নে নাখায়, মানে কি গমেই নাপায়। আজি মই বনাই দেখুৱাম, আপোনালোকে খাব, পেটৰ কাৰণে খুবেই ভাল। এতিয়া মই ইয়াত আদা, নহৰু পেষ্টখিনি দি দিম। এইখিনি ভালদৰে লৰাই লওঁ। এইখিনি ভালদৰে ভাজিৰ পিছত ইয়াত মই এতিয়া সকলো মছলাখিনি দি দিম। নিমখ দিলোঁ, সোৱাদ অনুসৰি দিব আপোনালোকে। সকলোৰে নিমখটো কিছুমানে কম খায়, কিছুমানে বেছি খায়। হালধি দিলোঁ 1 চামুচ। এয়া ধনিয়াৰ গুড়া দিলোঁ 1 চামুচ। সৰু চামুচেৰে 1 চামুচ দিলোঁ আৰু। এয়া ৰেড চিলি অলপ দিলোঁ, কালাৰৰ কাৰণে দিলোঁ। ৰেড চিলি দিলে অলপ কালাৰ হয়। এয়া জিৰাৰ গুড়া দিলোঁ। ভালদৰে এইখিনি লৰাই পাতখিনি ইয়াত দি দিম। পাত দেখাত বেছি হয়, কিন্তু পাতবিলাক দিয়াৰ পাছত একদম নোহোৱা হৈ যায়। আপোনালোকে ইয়াত বেছি দেখিছে, কিন্তু পাতখিনি দিয়াৰ পাছত একদম অকণমান হৈ যাব। আপোনালোকে চাই থাকিব, কিমানখিনি কমি যাব। ভালদৰে ইয়াক লৰাই দিলোঁ। এইখিনি ভালদৰে লৰাই দিয়াৰ পাছত অকণমান ঢাকি দিম। ঢাকি দিয়াই নাই মই, তথাপি কিমানখিনি অলপ হৈ গৈছে। ঢাকি নিদিয়াতে এনেকুৱা হ'ল, তথাপি মই অলপ টাইম ঢাকি দিম। ঢাকনি গুচাৰ পিছত আকৌ আৰু নোহোৱাই হৈ গ'ল। একো নাই, তথাপি অলপ হ'লেও অলপৰে বহুতখিনি হৈ যায়, যিহেতু জোল বনাম। আপোনালোকে খাই চাব, টেষ্টি লাগে। মই মামাৰ ঘৰৰ পৰা আনিছিলোঁ, তাত
তাতে সিহঁতে দাৱত খাব মাতিছিলে, তো মাছ দি পঠাইছিলে আৰু পাতখিনিও লৈ আহিলোঁ। মই ইয়াত এগিলাচ পানী দি দিলোঁ। আৰু অকণমান পানী দিম ইয়াত, দি ভালদৰে উতল আহিব দিম। তাৰপিছত ভালদৰে উতল অহাৰ পাছত ইয়াত মাছখিনি দি দিম। মোৰ মাহীয়ে কয় এইটো পাতটো চাটনি কৰিও খাব পাৰি, অকল মাছৰ জোলে নহয়, চাটনি কৰিও খাব পাৰি। মোৰ মাহীয়ে কয়, মাহী বুলি চিনিয়ে নাপায়, খায়ে পোৱা নাই, সিহঁতৰ নিজৰ গাঁৱতে আছে, ওচৰতে আছে। এয়া মাছৰ জোল ৰেডি, উতল আহিছে। এতিয়া মই ইয়াত মাছখিনি দি দিম। এয়া ঘৰৰে মাছ, ঘৰৰ পুখুৰী মাছ, আমাৰ জেঠীমাহঁতৰ, আমাৰ মামাহঁতৰ, জেঠীমাহঁতৰ, মাহীহঁতৰ এখন গাঁৱতে ঘৰ যিহেতু, মামাহঁতৰ ওচৰতে জেঠীমাহঁতৰ পুখুৰীটো ডাঙৰ পুখুৰী, তাৰ পৰা মোক মাছ দি পঠাইছিলে। দুটামান গৰৈ মাছো আছে, গোটেইখিনি ইয়াত দি দিলোঁ। এইখিনি ভালদৰে উতল আহিলে আমাৰ মাছৰ জোল ৰেডি। আৰু ইয়াক ভালদৰে বিলাহীৰ লগতো চাটনি কৰি খাব পাৰি। এয়া মোৰ মাছৰ জোল ৰেডি। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। ধন্যবাদ। ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ।